বেলতলা লক্ষ্মী মন্দিৰৰ ওচৰতেই শিল্পীৰ ঘৰ। মন গ'লে আপুনি যাব পাৰে নাইবা খবৰ ল'ব পাৰে ৯৬ নং বাসগৃহৰ গৰাকীৰ। বাসগৃহৰ কেওফালে সিঁচৰতি হৈ থাকে শিল্প আৰু শিল্পীৰ সুৰীয়া কণ্ঠ। যদিও নীলদা কিছু পৰিমাণে নিঃসংগ নাইবা দীপালী বাইদেউ অসুস্থ। পদ্মশ্ৰী দীপালী বৰঠাকুৰ, যাৰ কণ্ঠই পৰিচয় তেখেত আমাৰ আপোন। সময়ে শিল্পীগৰাকীক মৌন কৰি ৰাখিলেও তেখেতৰ দুচকুৱে আজিও মুখৰ হৃদয়ৰ কথা কয়। আজিও আজন্ম শিল্পীগৰাকী হেজাৰজনৰ জ্যেষ্ঠজনৰ আশীৰ্বাদেৰে সিক্ত। আজি ৭৫ আজি ৭৬ বছৰ ভৰি দিছা তুমি। মাৰ বিয়াত এমাহ হোৱাত জন্ম হয়। বাইদেউৰ বয়স মায়ে কৈছে মই গম পাই কৈছে মই দোৱাৰত থাকোঁ আজি গম পালোঁ কিন্তু কেতিয়াবা আমাৰ দুখ লাগে, কিয়নো নীলদা কিছু পৰিমাণে নিঃসংগ। বাগদেৱীয়ে সকলো দিয়াৰ পিছতো উভতাই লোৱা ঘৰখনত এতিয়া শিল্পী অকণ অকলশৰীয়া।